हेलो एवरीवन কি খবৰ আশা কৰো আপোনালোক সকলো ভালে আছে ভালে থাকক সুস্থ থাকক মোৰ বাৰু ভালেই ভাল মানে কি আৰু বৰষুণ যেহেতু ইমান বেছি একেদিন বৰষুণ দি আছে বৰষুণৰ বতৰত কতো ওলাইও যাব পৰা নাই ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া আছে আৰু ঘৰৰ ভিতৰতে যেহেতু খোৱা তাৰ বাদে একোৱে কাম হোৱা নাই আৰু মই ওলাই গৈ ভিডিঅ' দিব পৰা নাই গতিকে আজি ভাবিলোঁ মই মোৰ ভিতৰৰ পৰাই আজি ৰুমৰ পৰাই এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ বুলি ভাবিলোঁ আপোনালোক সকলোৱে মোৰ থাম্বনেইলখন দেখি নিশ্চয় বুজিব পাৰিছে যেহেতু মই আজি আপোনালোকৰ মাজলৈ কেনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু শেষত কমেণ্ট এটা কৰিব মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আৰু আপোনালোক সকলোকে মোৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যেহেতু মই আগবাঢ়ি যোৱাত আহক তেনেহ'লে আজি মোৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ আচলতে মই কিয়নো ইউটিউব চেনেলটো খুলিলোঁ বা মই কিয়নো ইউটিউব চেনেলটো খুলিব লগা হ'ল এই সকলোবিলাক কথা আপোনালোকৰ জানিবলৈ মন গৈছে যিহেতু আৰু মোৰো আজি মন গৈছে যিহেতু আপোনালোকৰ আগত অকণমান মোৰ মনৰ কিছুমান কথা পাতোঁ অকণমান আপোনালোকৰ লগত গতিকে মই ইউটিউব চেনেলটো কিয় খুলিলোঁ কাৰণ মই ইউটিউবৰ বিষয়ে একোৱেই নাজানো যেতিয়া মই ইউটিউব চেনেলটো খুলিছিলোঁ একোৱেই নাজানো যেতিয়া মই ইউটিউব চেনেলটো খুলি যেতিয়া মই ভিডিঅ' দিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মই বিভিন্ন ধৰণৰ ভিডিঅ' চাওঁ বা মই তেতিয়াহে গম পাইছোঁ যে এনেকৈ ইউটিউবত ভিডিঅ' দি থাকে বুলি আৰু মই চাওঁ আৰু মই এতিয়াও মোৰ বহুতো কথা শিকিবলৈ বাকী আছে ইউটিউবৰ বিষয়ে গতিকে ইমান সহজ নহয় ইউটিউব চেনেল এটা খোলাটো বা খুলিবলৈ সহজ ইউটিউব চেনেলটো কিন্তু ইউটিউব চেনেল এটা চলাই নিয়াটো তাত ভিডিঅ' বনাই ভিডিঅ' এডিট কৰি দিয়াটো কিমান কষ্ট হয় সেইটো এজন ইউটিউবাৰেহে জানে প্ৰতিজন ইউটিউবাৰে যিহেতু কিমান কষ্ট কৰি এটা ভিডিঅ' বনাই দিব লাগে সেইটো ইউটিউবাৰসকলে জানে যিসকলে নাজানে সেইসকলে যিহেতু এটা চেনেল খুলি ল'লে নিশ্চয় অনুভৱ কৰিব আৰু এটা কথা মই কওঁ প্ৰতিজন ইউটিউবাৰে যিহেতু ভিডিঅ' এটা বনাই দিয়ে ন ইউটিউবত তেতিয়া সেইজন ইউটিউবাৰে আশা কৰে যিহেতু আপোনালোকৰ পৰা সাহস বা মৰম আশীৰ্বাদ কৰিব যে যিহেতু আগবাঢ়ি যোৱাত সেইবোৰ সকলোবিলাক আশা কৰে আশা কৰিয়েতো এটা ভিডিঅ' দিয়ে ন কিন্তু আপোনালোকৰ পৰাতো বেয়া এটা কমেণ্ট আশা নকৰে সেইটো কাৰণে প্ৰতিটো ভিডিঅ'তে এটা ধুনীয়া কমেণ্ট কৰাটোৱে আশা কৰে গতিকে ময়ো আশা কৰোঁ তেনেকৈ আৰু ময়ো আগবাঢ়ি যোৱাত আপোনালোকৰ আশীৰ্বাদ বিচাৰোঁ গতিকে ইউটিউবাৰসকলে যিহেতু সেইটো আশা নকৰে এটা বেয়া কমেণ্ট আৰু মোক মানুহবিলাকে কয় কি জানেনে যে মই ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে ইউটিউবত ভিডিঅ' বনাইছোঁ সেইবুলি কয় কিন্তু মই তেনে নহয় আচলতে মই তেনেকুৱা বুলি মোৰ মনলৈ নাহেই মই সেনেকুৱা হ'মগৈ বুলি মোৰ মনলৈ সেনেকুৱা এটা ভাৱ লৈ আচলতে মই ভিডিঅ' নবনাওঁ গতিকে মই ইউটিউব চেনেলটো কিয় ভিডিঅ' দিবলগীয়া হ'ল কাৰণ মোৰ ইউটিউব চেনেলটো খোলা বেছিদিন হোৱা নাই আপোনালোকে গম পাইছে আৰু মই জানুৱাৰী মাহত যিহেতু দিহিঙমুখলৈ গৈছিলোঁ দিহিঙৰ পাৰলৈ তেতিয়া যাওঁতে মই ফটো মাৰিছিলোঁ ভিডিঅ' কৰিছিলোঁ আৰু টুকটুকে ইমান ধুনীয়াকৈ পানীৰ মাজত খেলিছিলে যিহেতু তেনেকৈ ভিডিঅ' কৰিছিলোঁ এই সকলোবিলাক ভিডিঅ' যেতিয়া কৰিছিলোঁ মোৰ মোবাইলত তেতিয়া মোৰ ভণ্টীয়ে কৈছিল যে তইচোন এটা ইউটিউব চেনেল খুলি ল'ব পাৰ সেইবুলি ক'লে মানে ক'ৰবাত গ'লে ধৰক বিভিন্ন ধৰণৰ ব্লগ বনাই দিব পাৰ বুলি ক'লে তাৰপিছত মই ভাবিলোঁ কথাটো যিহেতু মোবাইলত এইবিলাক ইমান ধুনীয়া টুকটুক যিহেতু সৰুতে আছিলে এনেকুৱা সি ডাঙৰ হ'লে চাব পাৰিব সেইবুলি ভাবিয়ে মই ভাবিলোঁ মোবাইলত যিহেতু থাকিলে কেতিয়াবা বেয়া হৈ যায় মোবাইলটো কোনো কথা নাই মই ভাবিলোঁ যিহেতু এটা ইউটিউব চেনেল খুলি লওঁ ইউটিউব চেনেল খুলি লৈ যেতিয়া মই এই স্মৃতিবিলাক টুকটুকৰ যিহেতু সৰুকালৰ এইবিলাক এনেকৈ গৈছিলোঁ বুলি কিবা সেনেকৈ ক'ৰবাত গ'লে এই স্মৃতিবিলাক যদি মই ৰাখি থওঁ তেতিয়া সেনেকৈ বুলি ভাবিয়ে মানে টুকটুকে ডাঙৰ হ'লে চাব পাৰিব সেই বুলি ভাবিয়ে আচলতে মই ভাবিলোঁ এটা ইউটিউব চেনেল খোলোঁ কিন্তু সেই বুলি ভাবিহে মই ইউটিউব চেনেলটো খুলিছিলোঁ আৰু মই নিজেও অনুভৱ কৰিছোঁ এতিয়া ইউটিউব চেনেলটো খুলিবলৈ বহুতেই ইজি মানে কিন্তু তাক যে চলাই নিয়াটো ভিডিঅ' এডিট কৰি চলাই নিয়াটো বহুত বেছি কষ্টকৰ সেইটো মানে প্ৰতিজন ইউটিউবাৰে যিহেতু বুজি পায় প্ৰতিজন ইউটিউবাৰে যিহেতু ভিডিঅ' কৰে প্ৰত্যেকজনেই বুজি পায় কিন্তু মই সদায় ভিডিঅ' দিব নোৱাৰোঁ যিহেতু মই
যেতিয়া সময় পাওঁ মানে, কাৰণ মোৰ ঘৰুৱা কাম থাকে, নিজৰ কাম থাকে, আৰু মোৰ টুকটুক থাকে যিহেতু, টুকটুকক চম্ভালিব লাগে। সেইখিনি সকলো কৰি মেলি তাৰ মাজতে মই কেতিয়াবা ভিডিঅ' এটা দিওঁ, ক'ৰবাত গ'লে দিওঁ। আৰু মই প্ৰতিটো ভিডিঅ'তে মই আশা কৰোঁ বেয়া কমেণ্ট নকৰিব, মানুহে বেয়াটো নক'ব, কাৰণ সদায় ভাল ভাল কমেণ্ট কৰিব। তেতিয়া প্ৰতিজন ইউটিউবাৰে বা ময়ো ভাল ভাল ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ সাহস পাওঁ। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে কোনো ইউটিউবাৰক বেয়া কমেণ্ট নকৰিব, ভাল কমেণ্ট কৰিব, আৰু আগবাঢ়ি যোৱাত আপোনালোক সকলোৱে সহায় কৰিব, সেইবুলি মই ভাবিছোঁ। আৰু আশীৰ্বাদ কৰিছে, মোকো কৰিছে, কাৰণ ময়ো এতিয়া ধুনীয়া ধুনীয়া ভিডিঅ' কৰি আছোঁ যিহেতু, আনিম আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ'। গতিকে চাই থাকিব আপোনালোকে। আৰু মই আৰু কি ক'মনো, মই যিহেতু ইউটিউব চেনেলটো কি কাৰণে খুলিলোঁ আপোনালোকক ক'লোৱেই, আৰু সেয়াই, আৰুনো কি ক'ম। ইউটিউবৰ আচলতে কিনো, মানুহ অকণমান বিজিও থাকিব লাগে, সেই বুলি ভাবিহে ক'ৰবাত গ'লোঁ, বা অকণমান বিজি থাকিবৰ কাৰণে, সেইটো কাৰণে ইউটিউব চেনেলটো খুলি ল'লোঁ। কাৰণ মোৰ মনৰ কথাবিলাক কেতিয়াবা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰিম, নহয় জানো? তেনেকৈ বুলি ভাবিয়ে আচলতে মই ইউটিউব চেনেলটো খুলিলোঁ। আৰু মোৰ ইউটিউব চেনেলটো খোলাত মানে সকলোবিলাক আজি মই ভিডিঅ' কৰোঁ, কাৰণ কেলৈ মই কেমেৰা ফ্ৰণ্টত মোৰ কথা ক'বলৈ সাংঘাতিক লাজ লাগে, কিন্তু মই ইমান কথা চথা ক'বও নাজানো, বা মই ইমানবোৰ শিকাও নাই, নাজানো আচলতে। গতিকে মোৰ কেমেৰা আঁৰত মোৰ হাজবেণ্ড আৰু মোৰ ভণ্টি মোক বহুত বেছি সাহস দি থাকে, আৰু বহুত চব ক্ষেত্ৰতে মোক থাকে মানে শিকাই দিয়ে। গতিকে তাহাঁতৰ সাহসতে আচলতে মই আজি আপোনালোকৰ মাজলৈ ভিডিঅ' দি আছোঁ। গতিকে পাৰিছোঁ দিব, আৰু আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' দিব পাৰোঁ। গতিকে দি থাকিম, আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰি থাকিব মোৰ ইউটিউব চেনেলটোত। গতিকে আৰুনো কি ক'ম ইউটিউব চেনেলটো খোলা বিষয়ে। গতিকে ইমান মনততো ঢেৰ কথা থাকে নহয় জানো, ক'বলগীয়া কিছুমান মানুহৰ কথা, কিন্তু এতিয়া ভিডিঅ'টো আচলতে বহুত বেছি দীঘল হৈ যাব, আৰু মানে দীঘল নকৰোঁ বুলি ভাবিছোঁ, থুলমূলকৈ আপোনালোকক কিছুমান কথা জনালোঁ। গতিকে আৰুনো কি ক'ম, আপোনালোকৰ মাজত মই সদায় এনেকৈ থাকিব বিচাৰোঁ। আৰু মোক যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় কৰি দিব বুলি মই আশা কৰোঁ। সেয়াই আৰু মোৰ মনৰ কথা। মই নাজানো বেছি আচলতে ইউটিউবৰ বিষয়ে, কাৰণ মোৰ মনলৈ যি আহিলে তাকে আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিলোঁ। গতিকে মোৰ কিবা ভুলো হ'ব পাৰে, আপোনালোকে মোক ক্ষমা কৰিব। আৰু মোক কিবা যদি মোৰ ভুল হৈছে, প্ৰতিটো ভিডিঅ'তে মোৰ যদি কিবা ভুল হৈ যায়, তেতিয়া আপোনালোকে মোক শুধৰাই দিব বুলি মই আশা কৰিলোঁ। আৰু একো নাই ক'বলৈ, ইমানতে ভাবিলোঁ আজি মই ভিডিঅ'টো সামৰি দিওঁ, কাৰণ মই মাতটো সৰু সৰুকৈ মাতিবলগীয়া হৈছে, কাৰণ কিন্তু টুকটুক শুই আছে। কাৰণ ই শুই থাকিলেহে মই কোনো এটা কাম কৰিব পাৰোঁ, বা কিবা মই ভিডিঅ' চিডিঅ' বনাব পাৰোঁ। কাৰণ মই এতিয়া ভাবিলোঁ যিহেতু ই হৈছে সাংঘাতিক উৎপতীয়া, ই উঠি থাকিলে কাৰণ ইয়াৰ লগতে বিজি থাকিব লাগে, মই একোৱে কৰিব নোৱাৰোঁ। সেইটো কাৰণে ভাবিলোঁ মই ই নুঠা আগতে মই ভিডিঅ'টো কৰি আৰু ভিডিঅ'টো সামৰোঁ বুলি ভাবিলোঁ, কাৰণ ই উঠি গ'লে আকৌ মোৰ ভিডিঅ'টো থাকি যাব সামৰিবলৈ। সেইটো কাৰণে ভাবিলোঁ কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব মোৰ ভিডিঅ'টো চাই। আৰু মোৰ মনৰ কথা কিছুমান ক'লোঁ, আশা কৰিছোঁ আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো চাই, আৰু প্ৰতিটো ভিডিঅ'তে মোক এটা ধুনীয়া ধুনীয়া কমেণ্ট কৰিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোক লাগিব, কাৰণ মই সাহস পাব লাগিব, আৰু মই সাহসী হৈ মই আপোনালোকৰ মাজলৈ খুব ধুনীয়া ধুনীয়া ভিডিঅ' আনিব পাৰোঁ। গতিকে আজিলৈ আহোঁ তেনেহ'লে। আৰু এটা কথা মই যোৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, কাৰণ মোৰ মনটো একেবাৰে বেয়া। গতিকে বেয়া মনটো যিহেতু মই আপোনালোকৰ লগত অকণমান হাঁহোঁ বুলি অকণমান হাঁহিলোঁ, গতিকে ভুলো হ'ব পাৰে কিবা, যিহেতু মনটো বেয়া। আৰু মোক একদম আপোনালোকে ক্ষমা কৰি দিব, আৰু মোক শুদ্ধ কৰি দিব, শুধৰাই দিব মোৰ যদি ভুল আছে, কাৰণ মই বিশেষ একো নাজানো, কথাও ক'ব নাজানো, নাজানিবও পাৰোঁ, কাৰণ বেলেগৰ নিচিনাকৈ মই ইমান ধুনীয়াকৈ কেমেৰা ফ্ৰণ্টত আহিবও নোৱাৰোঁ। গতিকে আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু মোক যদি ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। তেনেহ'লে আহিছোঁ আজিলৈ, আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।